জানানে আজি আমি মঙ্গলবাৰ ক'ত যোৱা কোৱা মন্দিৰলৈ যাওঁ চাকি এগছ জ্বলাই আহোঁগৈ পৰিয়ালৰ কাৰণে ন পৰিয়ালৰ সৈতে আপোনাক চবৰে হৈ জ্বলাই দিছোঁ সকলোৱে ভালে থাকক আমিও ভালে থাকোঁ জয় বজৰংবলীয়ে জয় সকলোকে যাতে ভালকৈ ৰাখক একদম ব'লা দেৰিয়ে হৈছে ন আৰু আমাৰ চৌনা ওলাই লৈছে পাপা লিখিয়াকৈ চশমা লৈ ন ঠিক আছে ব'লা তেতিয়া জোনালীক বজাৰ কৰিবলৈ দিছোঁ এইখনতে আমি যাম যিহেতু মন্দিৰ ঋষি বৰ্তা দোকানতে ন আৰু বেটাই আজিও আমাৰ কালিও তাৰমানে এপ্ৰিলৰ 1 তাৰিখৰ পৰা চিপছ নাখায় আৰু আমাৰ বেটাই হয় নাই বাৰু আৰু আমি এই মন্দিৰ ভাগতে পূজা কৰি মেলি আহিলোঁ আৰু বেটা ৰ'বা আৰু বেটা হৈ গ'ল গামোচাখন ভৰাই দে মোক আৰু জোনালী ধুনীয়াকৈ পূজা চূজা কৰি ল'লানে আজি মঙ্গলবাৰ যদি মানুহ কম আছিলে কিন্তু আৰু আমি এতিয়া যাওঁ ঘৰলৈ ব'লা চশমা পিন্ধা বেটা পূজা চূজা কৰি আহিলোঁ পূজা নতুন আৰু আমি ইয়াতে এতিয়া অলপ চব্জি বজাৰ কৰি লৈছোঁ হয় লাগিছে বেটা চব্জি লৈছা বেটা কোনটো চব্জি ভাল পোৱা এতিয়া কোনটো ল'বা নহয় টেঙাত আৰু আমি একদম আহি পাই গ'লোহি ঘৰ চাবি আছে নাই পিছে আৰু আহোঁতে কৰি আহিলোঁ খুতৰা নহয় মৰিচা দাংবডি এতিয়া বিয়া হ'লে এইবোৰ শাক কি চব খাব লাগিব বিয়া হ'লে চব খাব লাগিব আচলতে তোমালোকক নিশিকালে কোনটো শাক খাব লাগে বিয়া হ'লে শাক খোৱা সেইটো মাকৰ ঘৰত এইটো এতিয়া তুমি নিজৰ ল'ৰা ছোৱালীক এইবোৰ খোৱাবা নে নোখোৱাবা তেতিয়াহ'লে আজি আমাৰ সৰু ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ' চাই ভাল পালে লাইক এটা কৰি দিব আৰু বাই বাই